ইপিলে ইমান 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 ডাঙৰ ডাঙৰ কথা কৈছে যে এই যে তুমি ঠিক আছে তুমি কমেন্টটো দিছা তোমাক কমেন্ট এজ এ অডিয়েন্স মই কমেন্ট দিব বেয়া পোৱা নাই এই তুমি এনে ক'ব নোৱাৰা ন তুমি এনে ক'ব নোৱাৰা ন তোমাৰ ষ্টুডেন্ট হয় ইমান বড়া কি কি হ'ব দিয়ক ইমান দাম কৈছে আপুনি হৈছে না হৈছে ইয়াত এইডোখৰত মোৰ অভিনয় অলপ হয় ক'ত আছে আপুনি এইয়া কাৰ স্কুটি জানো এইবিলাক ঘৰৰ মুখত ৰখাই থৈ দিয়ে এইয়া কাৰ স্কুটি জানো এখন সাইড কৰি চাব আপোনালোকে ডাইৰেক্ট শৰ্ট ফৰ্মখন চাব সো হেল্ল' নমস্কাৰ আসসালামু জয় আই axom দিছ ইজ ইমতাজ বৰা আৰু আপোনালোকে চাই আছে ইমতাজ ব্লগছ ইউটিউব চেনেল আৰু বৰ্তমান আজি আছোঁ মৰাণ কলেজৰ ওচৰত আৰু আহিছোঁ এখন শ্বৰ্ট ফিল্মৰ ডাবিং কৰিবলৈ যিহেতু আপোনালোকে জানে দুদিনমানৰ আগত মই কৈছিলোঁ এখন শ্বৰ্ট ফিল্ম কৰি আছোঁ আৰু তাৰে আজি ডাবিং আছে তো মই সকলোখিনি দেখাম শ্বৰ্ট ফিল্মৰ শ্বুটিঙৰ দুই এটা ক্লিপ আছে মোৰ ওচৰত মই সেইকেইটা আপোনালোকক দেখাম আৰু লগতে আজি ডাবিং কি হ'ব কি নাই সেইখিনিও দেখাম আৰু বৰ্তমান আপোনাক ক'ব বিচাৰিছোঁ যে মই দুদিনমানৰ আগৰ পৰা মানে ব্লগ এনেকুৱাকৈ দিব পৰা নাই ৰেগুলাৰ মানে কিছুমান এনেকুৱা প্ৰব্লেম থাকে ন মানুহৰ বা এনেকুৱা লাইফত কিবা আপছ এণ্ড ডাউনছ থাকে যিবিলাক মানে হয়তো সদায় মানে কোৱা নহয় বা শ্বেয়াৰ কৰা নহয় কিন্তু উপায় নাই মানে হৈ থাকে এনেকুৱা লাইফত মানুহৰ আৰু ফাইনেলি মানে বহুত দিন সোমাই থাকি বা পেলাই ওলাই আহিছোঁ কাৰণ কেলৈ কৈ থাকোঁ আজি লগত মিন্ময় আছে মোৰ কিহৰ ডিপ্ৰেশ্যন মানে জানে মোৰ মিন্ময়ো জানে বা বহুতে জানে যে মোৰ হয় মানে ফাৰ্ম এখন আছে ডাক চিকেন আৰু কিবা কিবি বহুত কিবা থাকে তাত মই ভৰাইছিলোঁ লগভগ মানে কিমান 600 to 700 মানে মই পল্ট্ৰি তাত সোমোৱাইছিলোঁ সেয়া কিন্তু কি হৈ গ'ল চব মানে বৰবাদ চব বিজনেছ ফ্লপ মানে হেৰি হৈ গ'ল যিটো মানে হ'ব লাগিছিল ন মানে ঠাণ্ডাটো বেছি পৰিলে নে কি হ'ল মানে মৰি গ'ল মানে বহুত বেছি লছেছ হৈ গ'ল না লোকেল চ' মানে কি মানে যিহেতু আমি আপোনালোকে জানে এটা মিডিল ক্লাছ বয় হিচাপে যেনেকৈ এতিয়া নিজেই কিবা কৰি খায় এতিয়া মিন্ময় হওক বা আমি হওক আমি কোনো এতিয়া মই আগত জব কৰিছিলোঁ যিহেতু জব সেইটো আগত এৰি দিয়া হ'ল তাৰপিছত এতিয়া নিজেই কিবা কিবি কৰি পেলাই মানে চলি থাকিবলগীয়া হৈছে ঘৰত দিবলগীয়া মানে যি হওক নহওক দিব নালাগিলেও বা দিলেও কিন্তু নিজকতো দৰকাৰ হয় ন মানে এতিয়া তুমিও এইটো বস্তুটো বুজি পাইছা ন যে কেনেকুৱা হয় মানে ডেইলি ব্লগিং কৰিবলৈ কাৰণে প্ৰব্লেম হৈ যায় কাৰণ কেলৈ মানে এটা ব্লগ বনাবলৈ মিনিমাম 500 600 1000 টকা এটা লাগে পকেটত তেতিয়া গৈ পেলাই আমি ক'ৰবাত ব্লগ এটা বনাব পাৰোঁ ভালকৈ বা কিবা কাৰণ খৰচা নিজৰ থাকে আৰু তেনেকুৱাতে যদি আপোনাৰ ইমান বেছি লছেছ হৈ যায় তো ডিপ্ৰেশ্যনত ডেফিনেটলি মানে আহি যায় সেইটো আপুনি তেনেকুৱা হয় আৰু মানে উপায় নাই তো কি কৰিম হ'বলগীয়াটো হৈ গ'ল এতিয়া সেই হ'বলগীয়াখিনিকতো ধৰি থাকিলে লাভ নাই আগবাঢ়িব নোৱাৰিম তো সেইখিনিক এতিয়া বাদ দি পেলাই আগুৱাই গৈছোঁ আকৌ চাওঁ এতিয়া কি হয় আকৌ ষ্টাৰ্ট কৰিম তো এতিয়া ফাইনেলি যাওঁ সেই ডাবিঙৰ জেগাডোখৰত য'ত আমি ডাবিং কৰিম আৰু তাত আমাৰ ল'ৰাকেইটাও আছে সিহঁতি ব'লক তাতে যাওঁ হয় নাই আৰু কি কোৱা ডাবিং মই দেখা নাই আগতে কেনেকৈ মই ডাবিংটো একচুৱেলি মই দেখা নাই জানো মানে কি চিষ্টেমত কেনেকৈ তেনেকুৱা টাইপত নহয় মানে এনেই নৰ্মেলকৈ কৰিম আৰু কিবা সেইটোৱে মানে যেনেকৈ কৰা সেইটো চাব যাওঁ মই চাব আহিছোঁ আৰু কেনেকৈ কি বস্তু আৰু কি ক'বা এজ এ মিডিল ক্লাছ বয় মানে সদায় ব্লগিং কৰিবলৈ কাৰণে কি প্ৰব্লেম কি ফেচ কৰা সঁচা কথা মানে ডেইলি প্ৰব্লেম কি ফেচ কৰা কোৱা এইটো অকল আমাৰ নহয় এইটো যোনে ডেইলি ব্লগ বনাই সিহঁতৰ চবৰে এইটো প্ৰব্লেম ডেইলি ব্লগিং কৰিবলৈ এটা মুড লাগে এটা হেপি আপোনালোকতো এতিয়া সদায় ছেড ফেচ দেখাই দিব নোৱাৰোঁ যে মানে যে ব্লগিং মোৰ প্ৰব্লেম আপোনালোকৰ ছেড ফেচ সেই ছেড ফেচটো এটা মুডটো মানে যোনটো থাকে এটা ব্লগিং কৰিবলৈ হেপি এটা মুড থাকে সেই মুডটো সদায় নাথাকে মানে যোনদিনাখন থাকে যোনদিনাখন ঘৰৰ পৰা ওলাই আহিলোঁ ফ্ৰেণ্ড চাৰ্কেল লগ পালোঁ তেতিয়া মুডটো আহি যায় অট'মেটিকেলি কিন্তু ঘৰৰ পৰা মানে সেই ওলাই অহাটো বহুত হাৰ্ড হয় এটা ভাল মুড লৈ মানে বা মানে ঘৰৰ একো এনেকুৱা প্ৰব্লেম নাই বা একো প্ৰব্লেম নাই কিন্তু কিছুমান থাকে এনেকুৱা বস্তু ধৰক ফাইনেন্সিয়েল প্ৰব্লেম কিবা কি থাকে আৰু এনেকুৱা আৰু সেইটোৱে মানে হাজাৰ প্ৰব্লেম থাকক হাজাৰ যি থাকক কিন্তু এজ এ ব্লগাৰ আমি সদায় সেইখিনিক আমি বাদ দি আমি সদায় হাঁহি মুখেৰে ভালকৈ আপোনালোকৰ কাৰণে ব্লগ বনাবলগীয়া হয় সেইটোৱে বহুতে ভাবে এইটো ইজি ডেইলি ব্লগ কৰাটো বা কিবা কিন্তু পৃথিৱীত এখন দুনিয়াত একো কামেই ইজি নহয় আৰু পইচা ঘটাটো আটাইতকৈ ডাঙৰ এটা চেলেঞ্জ বুলি ক'ব পাৰি আৰু সেই তেনেকুৱাই হয় চ' উপায় নাই বলক এয়া দীপদা একদম ধুনীয়াকৈ ক'ৰ পৰা আহিছে লালিপপ খাই আহিছে ক'ৰ পৰা আহিলে মিনি ধাবাৰ পৰা আলু চাটহে খাই আহিলে আৰু আমাৰ কি হ'ব শ্বৰ্ট ফিল্ম কেতিয়া আহিব কি হ'ব কওক আজি সেইটোৱে আলোচনা হৈ আছে নমস্কাৰ স্ক্ৰিপ্টখন এতিয়ালৈকে ফাইনেল হোৱা নাই হয় 3খনমান গ'ল এনেকৈ লালিপপ খাই থাকিলে লালিপপ হৈ থাকিব স্ক্ৰিপ্ট চ' এয়া নীতিবা আৰু দীপদাকো লগ পালোঁ তো ইয়াতে তো মই কওঁ নীতিবা আৰু নীতিবাই বহুত ধুনীয়া মানে গান গায় আৰু দীপদাই মানে একদম শ্বুটিঙৰ মানে এই ফিল্ম ইণ্ডাষ্ট্ৰিতে আছে সি
আছামিজ শ্বৰ্ট ফিল্মছ টাইপত মানে বহুত ধুনীয়া মানে চিনেমেটোগ্ৰাফী মানে বহুত ধুনীয়া কৰে আৰু বৰ্তমান আছোঁ মৰাণ কলেজৰ ওচৰত যেতিয়া চাই এইটো চাওক না মৰাণৰ গাৰ্লছ মানে গাৰ্লছ ন বইজ টয়লেট কি মানে ঘাটিয়া মানে বনাই থৈ দিছে এইটো এইবিলাক প্ৰগ্ৰেছ কৰিবলৈ হৈ গ'ল আৰু এইবোৰ গোটেই পেপাৰ চেপাৰ একদম মানে ইয়াৰ ষ্টুডেণ্টখিনিও এইখিনি বস্তু মন কৰিব লাগে যে ইয়াত আমি নিজৰ প্ৰপাৰ্টি হয় মৰাণ কলেজখন সুন্দৰ হৈ থাকিলে আমাৰ নিজৰে ভাল লাগে আৰু গোটেইখন এনেকুৱা লেতেৰা গেলাই মেলি থৈ দিছে মানে কি ক'ম আৰু সব বস্তুৱে প্ৰগ্ৰেছ লাগে আৰু সব বস্তু ভাল হ'বলৈ হ'ল এইবিলাক পাৰিলে ইয়াত CC কেমেৰা এটা লগাই দিব লাগে এই চুকে চুকে ক'ৰবাত কোনে এইবিলাক কৰিছে কোনে পেলাইছে ইয়াত কাগজ চাগজ তেনেকুৱা টাইপ কৰিব লাগে ইমান ধুনীয়া কলেজখন বৰবাদ কৰি পেলাইছে চব তো ঠিক আছে তেজজনী এইপিনে কি হৈছে ইমানকৈ ফোন মাৰি আছে কি হস্তিয়া মস্তিয়া ইমানকৈ ফোন মাৰি আছে কেলে মনত পৰিছিলে আইও মনত পেলালে যেনিবা কি বোলে ইমান ডাঙৰ ডাঙৰ কথা কৈছে যে এই যে তুমি ঠিক আছে তুমি কমেণ্টটো দিছা তোমাক কমেণ্ট এজ এ অডিয়েঞ্চ মই কমেণ্ট দিবা বেয়া পোৱা নাই কিন্তু তুমি কমেণ্টটো মানে এনে মানুহ এটা তুমি মটিভেট কৰি ডিমটিভেট কৰি কেলে কমেণ্ট দিছা নাই যেনেকৈ মই দেখিছোঁ ভিডিঅ'টো মোক মানে যোনটো বেয়া লাগিছে মই কম ডাইৰেক্টলি আৰু ভিডিঅ'টো মন গৈছে এই তুমি এনেকৈ ক'ব নোৱাৰা ন তুমি তেনেকৈ ক'ব নোৱাৰা ন তুমি তেনেকৈ কি তুমি হাঁহিব আহিছা যে ক'ত পঢ়ি আছা মানে কি হ'ল তোমাৰ ষ্টুডেণ্ট হয় ইমান বড়া কি এইবোৰ জেং নহ'ব ইয়াত অডিয়েঞ্চ তো এইটো কেলে কৰা হ'ল গম পালে আমি যে কালি আপোনাৰ ভিডিঅ' চালে হেৰি গম পালে যে আমি যে কেলে ৰ'জ কৰি বস্তু এনেকুৱা হৈছে হেৰি ধৰক আগতে কথা পাতি লয় সেইটো ওপৰতে মানে আপোনালোকে ভিডিঅ'টো চাই লাগিলে হয় নাই তুমি লাগিবা নেকি তুমিও কাজিয়া লাগিবা নি নালাগিবা দেই কাজিয়া সেই স্কুলত নালাগিবা আকৌ ইনফ্লুৱেঞ্চ হৈ গৈছে ল'ৰা ইনফ্লুৱেঞ্চ হৈ গৈছে তো সেই তেনেকৈয়ে মানে এতিয়া আমাক দেখি যেনেকৈ পোৱালিটো ইনফ্লুৱেঞ্চ হৈ গ'ল ইয়াক ক'লোঁ বাৰু কথাটো কিন্তু সেই তেনেকৈয়ে সেই ভিডিঅ'বোৰ চাই পেলাই তেনেকৈ আৰু বেলেগ ধৰণৰ মানুহ সেই ইনফ্লুৱেঞ্চ হৈ যায় মানে যে আমিও এনেকুৱা কাজিয়া লাগিম এনেকুৱা ভিডিঅ' বনাম তেতিয়া মানে সেইটো ভাইৰেল হ'ব হেৰি হ'ব সেইটো সেই ইনফ্লুৱেঞ্চ হৈ পেলাই এইবিলাক বাঢ়ি গৈ থাকে আৰু মেইন মটিভ এইটোৱে আছিলে এইবিলাক ফাল্টু বস্তু এইবিলাক শ্বেয়াৰ কৰি লাভ নাই আৰু সেয়াই আৰু কি ক'ম ফাইনেলি আহি পালোহি ইয়াত আৰু কোন আছে বা এতিয়া আমাৰ ল'ৰাখিনি ইহঁতে কিনি আছে হয় নাই চবে হাই হেল্ল' নমস্কাৰ কৈ দিয়া বঢ়িয়া এখন ইয়াৰ লগত এটা প্ৰেংক এটা বনাইছিলোঁ কেনেকুৱা লাগিলে প্ৰেংকটো কোৱাচোন ফোনটো দলিয়াই দিছিলোঁ যে তোমাৰ এনেই মানে এক্সপেক্ট কৰিছিলা নাই ফোনটো দলিয়াই দিম বুলি তোমাৰ ফোনটো দলিয়ালো বুলি ভাবিছিলা দিয়া চেক এটা দিয়া ভাল লাগিলে লৈ পেলাই ল'ৰাটোক এই ইয়াত আমাৰ এক্ট্ৰেছ কেইজনী আছে এক্ট্ৰেছ কেইজনী কোৱাচোন আজি ডাবিঙৰ কাৰণে কেনেকুৱা কি সাজু হৈ আহিছা কোৱা এই এনেকৈ চাবলৈ কোৱা নাই ভালকৈ কোৱা বহুত বেয়া লাগিছে ডাবিং কৰি কেলে ইমান ৰখাই নথয় ছোৱালীজনী আচ্ছা এজনী হয় এজন দুজন এক চিনি নাই পোৱা খালি দেই এই সেইদিনাখন নাছিলে নেকি তোমাৰ নামটো কি অপৰাজিতা বান্ধাটো কিমানকৈ ইমান দাম এলাগে হ'ব দিয়া ইমান দাম পইচা হৈছে চাব চবেই চাব হয় নাই সেইটো ইউ চাই আছে মই এটা বস্তু পালোঁ বগৰী গুৰি এইটো সৰুতে খাইছিলোঁ ইয়াত আমাৰ এইখন শ্বৰ্ট ফিল্মখন চলি আছে কিন্তু কি হৈছে ডাবিংটো কৰা নাই টাইম আছে অলপ কৰিবলৈ অলপ চাই লৈছোঁ এইডোখৰ মানে এইটো হিৰ' এইজন নিজৰ অভিনয়খন চাই আছে কেনেকুৱা হৈছে কোৱাচোন ভালে হৈছে বেছি ভাল হৈছে আচ্ছা হয় আমাৰো চাই ভাল লাগিছে বাৰু আপোনালোকেও চাই ভাল পাব অতি সোনকালে আহি আছে নামটো হৈ গ'ল আপোনাৰ লুকা ভাকু কেলে তাক এৰিলা ফিল্মখনত বন্ধাকবি খুৱাম বুলি কৈছিলে আৰু কি খাচী মাংস খোৱালে থাকিবা ইয়াত চলি আছে আমাৰ শ্বৰ্ট ফিল্মৰ শ্বুটিং তো এই মানে ইয়াক ঢকা দিলে তো এতিয়া ইয়াৰ দুখ কান্দিব লাগিব এতিয়া তাই হাঁহি পাগল হৈ গৈছে এইফালে এজনী ইয়াত বহি আছে সেইজনী গ'ল পথাৰত আৰু উঠোৱা উঠি চিন কিবা কিবি হ'ব এতিয়া নাজানো কি উঠোৱা উঠি চিন হ'ব নেকি আৰ্টিক ডাইৰেক্টৰ বহুত খাটাৰনাক চিন দিছে মানে কি ক'ম মানে ইয়াত এইয়া দিদি এল যে কাজল জনী এইজনী কেমেৰামেন
একদম মজা মানে ভিউ আহিছে এইবিলাক আচ্ছা কম টাইমৰ দৰকাৰ কিবা আমি বনাম বাৰু স্ক্ৰিপ্ট কিন্তু এইখন কেতিয়ালৈ আহিব লুকা ভাগো হোলীৰ আগত আচ্ছা তো হোলীৰ আগে আগে আহি যাব পাৰে দেওবাৰে আগে আগে চাওঁ এতিয়া তেতিয়ালৈ কি কামবিলাক কমপ্লিট হয় যিহেতু আজিতে এইখিনি নহ'বগৈ যোনখিনি মানে ডাবিঙৰ কাম আছে টাইম লাগে অলপ সেয়াই টাইম লৈ মেলি কৰা কামটো অলপ ভাল হয় খোৱা সময়ত পালোঁ চাহ কিন্তু ইহঁতি আনি মেলি বনাই মেলি যে খুৱাইছে সেয়াই বহুত এয়া জয়ে বনাইছে আৰু এই জয়ৰ ৰুম হয় আকৌ দেই এইটো ল'ৰাৰ একদম ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে আমাৰতো ইমানটো ধুনীয়াকৈ নাছিলে নেকি মই যোৰহাটত নিজে আছিলোঁ 2 বছৰ আছিলোঁ কি ক'ব আৰু কেইবাটাও থাকোঁ লগত চেচ আৰু মানে ববাত ইয়াত এইডোখৰত মোৰ অভিনয় অলপ হয় ক'ত আছে আপুনি এয়া কাৰ স্কুটি জানো এইবিলাক মুখত ৰখাই থৈ দিয়ে এইয়া কাৰ স্কুটি জানো চাব আপোনালোকে ডাইৰেক্ট শ্বৰ্ট ফিল্মখন চাব অঁ সেই ইয়াত মানে বেদহঁতৰ যিহেতৰ এক্টিং এটা আছিলে এখন কি কোনখনৰ হয় জিৰ' ড্ৰামা এইখনৰ মানে এটা ক্লিপ এটা আছিলে তাত মদ খাই মানে এটি মানে এনেকৈ বহি পেলাই তো আমি সেইটোৱে মানে এটা ক্লিপ এটা ইয়াত শ্বুট কৰিব লৈছোঁ সেই মিনমৰে আইডিয়া দেই এইবোৰ ইয়াক খুৰা ফাটি আইডিয়া এইবিলাক ইয়াৰ হয় মোৰ নহয় আৰু এইবিলাক একো মাল নহয় দেই এই বটলটো আমি বাহিৰত এইটো আমি বাহিৰত পালোঁ আমি ৰাস্তাত বিচাৰি এইকেইটা ৰাস্তাতে পালোঁ তো আমি তাৰ পৰা লৈ আহিলোঁ যাতে আমি শ্বুটিংটো ইয়াত লাল চাহ আমি এতিয়া বনাইছিলোঁ লাল চাহ তো সেই লাল চাহ ভৰাই দিলোঁ ইয়াৰ ভিতৰত এইবোৰ গিলাচ পানী খোৱা গিলাচ আৰু এতিয়া এই ভুজিয়া অকণমান আছে তো এইখিনি খাবলৈ কাৰণে আনিছিলোঁ সিমানেই আৰু বছ তো এতিয়া এই এক্টিংটো কৰোঁ আপোনালোকে ক'ব কেনেকুৱা হৈছে কি কথা তো সেয়াই আছিল আজি সৰু এটা ভিডিঅ' আৰু গোটেইবিলাক হৈ গ'ল আৰু এইবিলাক শ্বুটিং টুটিং কৰি ল'ৰাকেইটাও আমাৰ যাবলৈ ওলাইছে আৰু সেয়াই কেনে লাগিল আপোনালোকেও জনাব যে আজিৰ ব্লগটো অলপ ইনফৰ্মেটিভ টাইপ কিছুমান কথা মই ক'বলৈ চেষ্টা কৰিলোঁ প্ৰথম যিখিনি কথা ক'লোঁ সেইখিনিও ইম্পৰ্টেণ্ট আৰু পিছত ব্লগটো মই এণ্ডিঙৰ টাইমটো আপোনালোকক দেখালোঁ অভিনয় অলপ কৰিলোঁ তো এইখিনি আশা কৰিছোঁ ভাল লাগিলে ব্লগটো চাই যদি ভাল লাগিলে জানে আপোনালোকে কি কৰিব লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব আৰু ইহঁতৰ ডাবিংটো আকৌ কেতিয়া হ'ব ফাইনেল ডাবিং আচ্ছা নেক্সট উইকত হৈ যাব আৰু শ্বৰ্ট ফিল্মখনো আহি আছে সেইখনো চাব নাপাহৰিব অতি সোনকালে আহিব মই লিংক শ্বেয়াৰ কৰি দিম ইনষ্টাগ্ৰামত যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি ল'ব কাৰণ মই ফ'ল' বেকো দিওঁ এনেকুৱা নহয় যে মই চেলিব্ৰিটি লিখা দেখাই পেলাই ফ'ল' নকৰোঁ মোৰ এটা প্ৰশ্ন আছে ছোৱালীবোৰে যে ফ'ল' কৰি আনফ'ল' মাৰি দিয়ে আনফ'ল' কেলৈ কৰি দিয়ে সেইটো বেয়া লাগে মই সেইটো কাৰণে আজিকালি ছোৱালীবিলাকৰ আহিলে বাৰু কৰি দিওঁ আৰু ফ'ল' বেক নকৰা নহয় চবকে কওঁ কিন্তু এই আনফ'ল' মাৰি দিলে বেয়া লাগে পিছত আৰু সেয়াই যদি ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে আজি ভিডিঅ' ইয়াতে ৰাখিছোঁ সমাপ্ত কৰিছোঁ বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'